এতিয়া আমি মানুহ চিনিবৰ টাইম হৈ গ'ল তা মানসি সিনাইनायनि টাইম जाबाय बहुत धन्यवाद सठिक टाइमत सठिक डिसिजन लैसे आजिर दिन ভাল डिसिजन लैसे एटु কাৰণে बहुत बहुत धन्यवाद माने आजिर दिन কোন সরকার কি ধরনের কাম করেছে আর কোন সরকারে কিমান লেগে যাব এটা অনেক ক্যালকুলেশন করে কম প্লাস্টিকের সলিউশনটো এনেকুৱা এবাৰ যে সরকার এই সরকারটো মিনিমাম 10 পৰা 15 বছৰ তাৰপিছত বেলে এই জন্য জাস্ট আমাৰ সরকারটো দিছে এটাকে বলে যাত্রা হবে সঠিক টাইমত সঠিক ডিসিশন লোৱাৰ কাৰণে আৰু আজিৰ পৰা মই এজন মানে বিটিআৰৰ কাৰ্যবাহী সদস্য আৰু ইউপিপিএল দলৰ মই ট্ৰেজাৰী অল বিটিআৰৰ গতিকে মই এজন বিপিএলৰ কৰ্মী হিচাপে আপোনালোক চাৰিজনক ইউপিপিএল দলক তোমাৰ ভালকৈ আদৰি পেলাই দলৰ সদস্য হিচাপে আপোনালোক গ্ৰহণ কৰিব আজি হাগ্ৰামা মহিলাৰে ডাঙৰীয়া দেৱে খাম্পা বৰগেৰে ডাঙৰীয়া দেৱে নিজে গম পায় তেওঁলোকে নিজে জানে নিজে আইডিয়া আছে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমি জিকিব নোৱাৰো তেওঁলোকে অলৰেডি নিজে এনসাৰ জানে এনসাৰটো গম পাইছে কিন্তু তথাপিও তেওঁলোকে কেম্পিং মাজে মাজে ঘৰে ঘৰে কাবা ঘৰত গৈ পেলাই কিবা কথা কোৱা কিবা কথা বুজাৱাৰ কাৰণে তেওঁলোকে পিছুৱাই থকা নাই কাৰণ কিয় জানেনে যাহাতে এই এৰিয়াত বিপিএফৰ বিধানটো যাতে শেষ হৈ নাযায় বিপিএফৰ বিধানটো যাতে শেষ হৈ নাযায় সেইটোৰ কাৰণে তেওঁলোকে মাজে মাজে কাম কৰি আছে কিন্তু জিকাবৰ কাৰণে নহয় দল অস্তিত্ব ৰখাৰ কাৰণে কিছু অলপ কাম কৰিছে মিथिबाय बेसे देरहानायनि अंख गैया देरहानाय थाखाय केम्पिं खालामाखै नाथायबा जाहाथे BPF नि जोलैया थायो बिनि थाखायसो बिसोरो माजे माजे खामानि मावगासिनो दं मिथिबाय दिनैहाय আজি দিনটো কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো শক্তিশালীয়ে আমার ক্যান্ডিডেট জিকাব মানে কি হারাবও নোৱাৰে আমি আমার ক্যান্ডিডেট জিকিব जोंनि केन्डिडेटखौ फेजेननो हानाय क्षमता जोंनियाव गैया आंनि एलेकायाव जुस লাগিব चिरां जिल्ला 4টা বিটিসি কনস্টিটিউয়েন্সি আছে 4খন আছে এই 4খনৰ ভিতৰতে এজিপি বিজেপি আর ইউপিপিএলৰ জুস কৰক এনেকা জুস কৰক যে নিসীমাতকৈ চিৰাং দুৱাৰে ইমান বেছি ভোট দিম আর নিসীমাই ভাবিব লাগিব 4খন কনস্টিটিউয়েন্সি বিটিসি কনস্টিটিউয়েন্সিত আমি নিসীমাই প্রথম স্থান লম আমি বেছিকৈ ভোট দিম তেনেকা সংকল্প লৈ পেলাই আপোনাক আগবাঢ়ি আহক সেইটো কইলে হৈ যাব আৰামছে जों मोनब्रैजों जुजिनांगोन मोनब्रै समस्थियाव 13 14 15 ओमफ्राय 16 बे 16 आव सोर बांसिन होनो हायो बिनिसो जोङो जुजिनांगौ सोरखौबा फेजेननो नंला आंथ' बुंगोन आजिथ' মই কৈ থৈ যাম না লগত আমার সেকেন্ড পজিশন আহিব কোন এটা কবই নোৱাৰো আমি কোনি আহিব আমি সেকেন্ড কোন আহে নাহে তার আবার কথাই নাই जोंनि सेकेन्डआव सोर फैगोन थांगोन जोंहा बिजों खोथा गैया जोंनिया बे क'क्राझार माबायाव चिरां जिल्लायाव मोनसे गावबागाव जिल्लायाव
কাবাগাঁও পাৰ্লামেণ্ট লগতে অফাৰ হৈ আমাৰ বিজনী জিলাত 3টা কনষ্টিটিউয়েন্সি আছে বিটিসি কনষ্টিটিউয়েন্সি এটা হ'ল ছৰিবাৰী সুবাইজাৰ আৰু মানাস এই 3টা কনষ্টিটিউয়েন্সি ডিস্ট্ৰিক্টে এটা আনাউন্স কৰিছে কি 3টা কনষ্টিটিউয়েন্সি ভিতৰত কোন সমষ্টিত ম্যাক্সিমাম ভোট দি জিকাব পাৰে তাক 1 লাখ টাকা পুৰস্কাৰ দিয়া বুলি তাতে ঘোষণা কৰিছে 1 লাখ টাকা পাব আপোনালোকে কৰি ল'ব পাৰে ডিস্ট্ৰিক্টে কৰি ল'ব পাৰে হ্যাঁ এই 4খন কনষ্টিটিউয়েন্সিত কোনটো কনষ্টিটিউয়েন্সিয়ে বেছি ভোট দিব পাৰে তাক 1 লাখ টাকা দিয়া দিয়ে কি ডাঙৰ কথা খানা খাব অলপ হয় না মই জানো হাতী ধৰিব লাগিলে হাতী লাগিব চোৰ ধৰিব লাগিলে চোৰক হাতত ল'ব লাগিব উগ্ৰপন্থীক ধৰিব লাগিলে উগ্ৰপন্থী হাতত ল'ব লাগিব আৰু কোনবা BPF আনিবৰ কাৰণে কোনবা BPF প্ৰথমে হাতত ল'ব লাগিব মই ধনঞ্জয় বসুমতাৰীয়ে BPF বাদ দি পেলাই UPPL আহিলো মই আহাৰ পাছৰ পৰাই আমাৰ ব্লগৰ নেতা প্ৰাইমাৰী নেতা ভোটাৰ্স ম্যাক্সিমাম মানুহে UPPL যোগদান হৈ গ'ল কি কথা ৰাজনীতি আমাৰ ব্লাড নহয় মই কথা কদম ৰাজনীতি আমাৰ টেক্স নহয় ৰাজনীতি আজি বগা কালি কালা হ'ব পাৰে তার কোনো পার্মানেন্ট কালার নাই সেই কথা আপনাকে মনে রাখো মই জাতিদ্রোহী হওয়া নাই মই BPF পৰা UPPL অহাৰ কাৰণে মই ধৰ্ম নষ্ট হোৱা নাই জাতি নষ্ট হোৱা নাই আৰু কোনবা যদি BPF পৰা UPPL যোগদান হলে তার ধর্মও নষ্ট নহয় জাতিও নষ্ট নহয় ধর্ম জাতি কত নষ্ট হয় জাতীয় সংগঠন যদি কোনবা এফসুর মানুহে যদি ABMC মুসলিম সংগঠন করে তেতিয়া জাতিদ্রোহী হ'ব কোনবা যদি ABMC যদি এফসু করে তেতিয়া জাতিদ্রোহী হ'ব কোনবা যদি আকসু যদি এফসু করে তেতিয়া জাতিদ্রোহী হ'ব কারণ আকসুর কথা হল নেপালের কারণে নেপালী জাতির কারণে মাত মাতিব লাগিব আসুয়ে অসম জাতীয় কারণে মাত মাতিব লাগিব এফসুয়ে বড় জাতির কারণে মাত মাতিব সহজ কথা সেই বলি এফসুয়ে যে বড়ৰ কাৰণে মাত মাতিলে যে কোনবা বেলেগৰ কাৰণে বেয়া কথা কোৱা হয় সেইটোও নহয় আপোনালোকৰ অধিকাৰ আপোনালোকে চাই ল'ব মোৰ অধিকাৰ মই খুজি লম হয় না নহয় গতিকে এই কথাটো ভাবিব নালাগে মই তেতিয়াই কৈছো এই বিলি ফৰ্মত বড় চৰকাৰ যেটো আহিছে তেখেতে একেবাৰ মিনিমাম 10-15 বছৰ চৰকাৰ থাকিব গতিকে 10-15 বছৰটো আমি এই চৰকাৰৰ পৰা কিবা এটা লোৱাৰ কাৰণে কাম কৰক গিভ এণ্ড টেক কৰাৰ কাৰণে কাম কৰক আপোনালোকে মই এটা কথা লাষ্ট কথা কৈ থৈ যাম এটা এই এৰিয়াত আমাৰ সৌহিদিনাই ঢালিগাঁৱত মিটিং হোৱাতেই অসমৰ কৰ্মযোগী চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে এতিয়া আমি মানুহ চিনিবৰ টাইম হৈ গ'ল তামান চিষ্টেম এনি টাইম যাবাই